প্ৰিয় অভিনেতা যোগ্য নহয় আৰু সচৰাচৰকৈ নিগেটিভ কেৰেক্টাৰত সদায় দেখি থকা মহেশ বৰুৱাদেৱে এইবাৰ এটা খুব ধুনীয়া পজিটিভ কেৰেক্টাৰ কৰিছে, মানে ৰবিদাৰ ককাক হৈছে। খুব ভাল লাগিলে, এনেকুৱা এক্টিং মই তেওঁৰ দেখা নাই আচলতে, খুব ভাল লাগিলে। আৰু ইণ্টাৰভেল আৰু এই আমাৰ বাইদেউ দেখিছে ক'ব নোৱাৰে টোপনিত নৃত্য নাটিকালৈকে চালে, তাৰপিছত গান দুটা চাই শুই থাকিলে। দৰকাৰ পৰিছে বুলিব এইবোৰ নাটক চাই থাকিবলৈ। আৰু এনেকৈয়ে আমি আহি লাষ্টত পাইছোঁহি আৰু খুব ধুনীয়া ৰোমাঞ্চকৰ কাহিনী চালোঁ, ভাল লাগিলে। আৰু এইদৰে মই ভাবোঁ সকলোৱে এবাৰ গৈ এনেকৈ চাব লাগে। ভ্ৰাম্যমাণৰ যিসকল লোক আছে তেওঁলোকক উৎসাহ দিব লাগে, যিহেতু তেওঁলোকে বহুত কষ্ট কৰি আপোনালোকৰ বহুত ত্যাগ স্বীকাৰ কৰি এখন নাটক উপস্থাপন কৰে। আৰু আমি যদি গৈ এনেকৈ চাওঁ আমাৰ অঞ্চলবিলাকলৈ আহিলে, তেওঁলোকলৈ নিশ্চয় এটা যোগাত্মক প্ৰভাৱ পৰিব বুলি মই কওঁ। আৰু এজনী আমাৰ হাঁহি দেখিছেনে, শুই নাটক চালে, আহিব সময়তে সাৰ পালে। অ'কে, ঠিক আছে বাৰু, ভাল লাগিলে নাটকখন চাই সঁচাকৈ। আপোনালোকেও চাব আপোনালোকৰ অঞ্চললৈ আহিলে। আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ।